এতিয়া গৰৈ মাছ চোৱাত কি ধুনীয়াকৈ পৰিম এতিয়া। হাই দোস্তু, গুড মৰ্নিং। আজিৰ ভিডিঅ'টো অলপ বেলেগ ইণ্টাৰেষ্টিং হ'ব যাই আছে। আজি মই গৰৈ মাছ পিটিকা আৰু বিলাহী পোৰা আৰু আলু পিটিকা বনাই আজি ধুনীয়াকৈ ভাত খাম। আপোনালোকক দেখুৱাই দিম গৰৈ মাছ কেনেকুৱা পোৰোঁ আৰু কেনেকুৱা পিটিকা বনাওঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি বলক ভিডিঅ'টো আমি আৰম্ভ কৰি দিম। চোৱা, আজিৰ খানা মোৰ গৰৈ মাছ লৈছোঁ আৰু পুঠি মাছ আছে। ধুনীয়াকৈ পুৰি কেনে পিটিকা বনাম। চোৱা, টেষ্টি খানা হ'ব আজি। ধুনীয়াকৈ লৈছোঁ ইফালে মই গৰৈ মাছ। চোৱা, এডাল গজি পাৰি লৈছোঁ ধুনীয়াকৈ। এইডাল গজি পাৰি ঠানি ল'লোঁ। এতিয়া মই পৰিম। প্ৰথমতে আমি জুইটো ধৰি লওঁ। মানে কেণ্ডেল জ্বলাই লোৱা আছে। জ্বলা গৰৈ মাছ খাব লাগিব আজি। জল হে জলদি। হা জ্বলছি জ্বলছি। মাছটো ডিমা আছে। চোৱা, গৰৈ মাছটো এইবিলাক ডিমা। অ' মাই গড, ডিমা আছে। চোৱা, আমাৰ ঘৰত কি ধুনীয়াকৈ বিলাহী লাগি আছে। এইবিলাক সৰু বিলাহী। এইবিলাক বিলাহী পকি আছে। সৰু বিলাহী। এইবিলাক পকি আছে বিলাহী। এইবিলাক সৰু বিলাহীটো নিচিঙো। আৰু আছে এটা ডাঙৰ বিলাহী। এইবিলাক কি ডাঙৰ বিলাহী লাগি আছে। সেইবিলাক পকি আছে বিলাহী। আমি ইয়াৰ এটা চিঙো আজি। এইটোৱে হ'ব নেকি? কি ধুনীয়া পকা বিলাহী। ধুনীয়াকৈ পিটিকা বনাম মই। আৰু এইবিলাক চোৱা, কি ধুনীয়াকৈ জলকীয়া লাগি আছে। কলা জলকীয়া। ইয়াৰ পাৰে চিঙিম মই। কোনটো চিঙো? ইয়াৰে চিঙো দুটা জলকীয়া। এইটো এটা চিঙিলোঁ আৰু চিঙো। দুটা চিঙিলোঁ আৰু চিঙো। তিনিটা চিঙিলোঁ। হৈ যাব। এই তিনিটাই হৈ যাব মোৰ কাৰণে। আমি এতিয়া বিলাহী পুৰি আছোঁ। চোৱা, বিলাহী। আমি ভাত খাবলৈ আজি কলপাত কাটিম। চোৱা, কলপাতত ভাত খাম আজি মই। কোনখন কাটো? কোনখন ভাল হ'ব? এইখনতে কাটো নেকি? এইখনে ভাল হ'ব। কলপাত কাটিম মই এতিয়া। হৈ গ'ল। কি ধুনীয়া কলপাত। চোৱা, মোৰ মাছ পুৰা হৈ গ'ল। এই তিনিটা পুৰি ল'লোঁ গৰৈ মাছ। চোৱা, মজা। চোৱা, আমাৰ এইটো গৰৈ মাছ ধুনীয়াকৈ পুৰি ল'লোঁ। এতিয়া আমি চাফা কৰিম ইয়াক। এইবিলাক কলা হৈ আছে। এইবিলাক ধুনীয়াকৈ চাফা কৰি ল'ম। তাৰপিছত ধুনীয়াকৈ পিটিকা বনাই মাৰি দিম পেটলি। গৰৈ মাছ। চোৱা, ডিমা আছে। এইবিলাক ডিমা
দুখাও আপোনালোকক চাই থাকক ভিডিঅ'টো গৰৈ মাছটো গুচাইছোঁ এইবিলাক ডিমা চোৱা ৱাও ডিমা অ' মাই গড ডিমা চোৱা এইবিলাক ডিমা এইবিলাক ডিমা অ' মাই গড ডিমা চোৱা চোৱা এইডাল কাটা অ' মাই গড কাটা অ' চোৱা কাটা কি দেখিলা কাটা অ' তো চোৱা কলপাতত কি ধুনীয়াকৈ সজাই লৈছোঁ ইপানে মাজত ভাত লৈছোঁ ইপানে বিলাহী পোৰা আৰু ইপানে গৰৈ মাছ পিটিকা আৰু ইপানে আলু পিটিকা ইপানে পিঁয়াজ লৈছোঁ জলকীয়া দুটা লৈছোঁ এতিয়া খোৱা ষ্টাৰ্ট কৰোঁ আৰু মই ইপানে বিলাহী পোৰা ইপানে আলু পিটিকা বিলাহী পোৰা গৰৈ মাছ পিটিকা আলু পিটিকা মজা ইপানে জলকীয়া আছে ইপানে পিঁয়াজ আছে মজা মজা টেষ্টি হৈছে Oh, no, 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 no. কি সোৱাদ হৈছে খোৱা হৈ গ'ল মোৰ কোনোবাই যদি মোৰ চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দাবাই দিব আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বাই বাই